সকল আজি মেট্ৰিকৰ ৰিজাল্ট দিছে আৰু যিসকলৰ ৰিজাল্ট দিছে সকলোৰে বাবে ভাল হোৱা ৰিজাল্ট ভাল হোৱা বেয়া হোৱা সকলোৰে বাবে এই ভিডিঅ'টো মই দিছোঁ তেওঁলোকৰ বাবে তেওঁলোকৰ বায়েক হিচাপে এই ভিডিঅ'টো মই তেওঁলোকক উপহাৰ দিছোঁ আৰু একদম পৰীক্ষা নিদিয়াকৈ ৰিজাল্ট বাপ্পা এইটো বেলেগ ৰিজাল্ট হৈছে বাৰু একদম মানে ইতিহাসত আৰু হয় নাই বাৰু যি কি নহওক তোমালোক সকলোকে শুভকামনা আগবাঢ়ি যোৱা ভাল হোৱা সকলে একদম উঠি নাযাবা ফুলি নাযাবা আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকেও ভাঙি নাযাবা জীৱনত আৰু জীৱনৰ পথ বহুত দীঘলীয়া জীৱনৰ লক্ষ্যপথ তোমালোকৰ বহুত দীঘলীয়া গতিকে যুঁজি যোৱা নিশ্চয় জিকিবা আৰু এটা কথা সায়েন্স কমাৰ্চ আৰ্টছ বুলি কোনো ধৰণৰ মানে এইটো নাভাবিবা যে সায়েন্স পঢ়িলেই তুমি বহুত চোকা হৈ যাবা সমাজৰ দৃষ্টিত কমাৰ্চ পঢ়িলে তাতকৈ অকণমান কম চোকা হ'বা আৰু আৰ্টছ পঢ়িলেতো একে গাধা হ'বা সেইবিলাক কথা চিন্তা নকৰিবা বহুত ল'ৰা ছোৱালীক এনেকৈ মানে প্ৰশ্ন সোধা যায় ন যে মেট্ৰিক পৰীক্ষাটো দিলা মানে কি পঢ়িবা তাৰপিছত তেতিয়া বহুতে কয় যে ৰিজাল্ট দিয়াৰ পিছত হাই ৰিজাল্ট দিয়ালৈকে তুমি ৰখি চিন্তা কৰি আছা মানে তুমি মানে কি ছাবজেক্ট ল'বা কি পঢ়িবা তুমি ইমান দিনে বাকী সিদিনৰ কথা নকওঁ 8, 9, 10 এই 3 বছৰ পঢ়ি তুমি সিদ্ধান্ত ল'বই নোৱাৰিলা নেকি যে তুমি আৰ্টছ ল'বা নে ছায়েন্স ল'বা নে কমাৰ্চ ল'বা ৰিজাল্টে ডিপেণ্ড নকৰে তুমি কি পঢ়িবা তোমাৰ সিদ্ধান্তই তোমাৰ নিজৰ বিবেকে ডিপেণ্ড কৰিব যে তুমি কি বিষয় লৈ 2 বছৰ পঢ়িবা গতিকে সমাজে কি কৈছে মাক দেউতাকে কি কৈছে নম্বৰে কি কৈছে হেতুক লৈ আৰ্টছ সায়েন্স আৰু কমাৰ্চ নলবা তোমাৰ বিবেকে কি কৈছে তোমাৰ বুদ্ধিয়ে কি কৈছে তুমি কি কোনটো বিষয় লৈ তুমি কমফৰ্টেবল হ'বা পঢ়িবা 2 বছৰ তুমি কোনটো বিষয় পঢ়িব পাৰিবা বা পৰৱৰ্তী সময়তো তুমি কোনটো বিষয় লৈ পঢ়িলে তুমি কমফৰ্টেবল হ'বা তুমি পাৰিবা সেইটোৰ ওপৰত সিদ্ধান্ত ল'বা আৰু বহুতৰে এনেকুৱা হয় যে ৰিজাল্ট ভাল হৈছে সো মই এনেই আৰ্টছৰে ষ্টুডেণ্ট মানে আৰ্টছৰ বিষয়বোৰ পঢ়িয়ে ভাল পাওঁ কিন্তু ৰিজাল্ট যিহেতু ভাল হ'ল গতিকে মই ছায়েন্স ল'ম নহ'লে ঘৰৰ মানুহে বা সমাজৰ মানুহে আহিব হাৰে এইটো কথা হ'ল নেকি এনেকুৱা নহয় মানে বহুতৰে এইটো ভুল কনচেপ্ট আছে যে আৰ্টছ ল'লে মানে শেষ আৰু বাপৰে মানে আৰ্টছ একদম যিখিনি এটা কম নম্বৰ পায় সিহঁতেহে পঢ়ে সেইটো একদম নহয় বহুতৰ মানে মোৰ নিজৰ ক্ষেত্ৰতো মানে সেনেকুৱা হৈছে যে আৰ্টছ লৈছা তোমালোকেতো পঢ়িবই নালাগে ন মানে তোমালোকৰতো একো নায়েই আৰু পঢ়িবলগীয়া সেইটো কথা নহয় আমি আৰ্টছৰ ষ্টুডেণ্টেও পঢ়োঁ বহুত ৰাতি টোপনি ক্ষতি কৰি আমি পঢ়িছোঁ আমি পৰীক্ষা দিছোঁ গতিকে আমাৰ ক্ষেত্ৰতো সেই কমাৰ্চ আৰু ছায়েন্সৰ নিচিনাই আমিও পঢ়িব লাগে আমিও কষ্ট কৰিব লাগে এনেকুৱা নহয় যে আৰ্টছ লৈছোঁ বুলি আমি একদম ঘূৰি ফুৰি পৰীক্ষা দিনাখন ৰাতি পঢ়ি পিছদিনাখন পৰীক্ষা দি দিছোঁ আৰু তাৰপিছত ৰিজাল্ট ভাল হৈ গৈছে তেনেকুৱা ধৰণৰ কথা নহয় আৰ্টছতো পঢ়িব লাগে গতিকে আৰ্টছ ছায়েন্স আৰু কমাৰ্চক লৈ সেইটো যিটো মানে এটা সমাজত চলি আছে ন সকলোৰে মাইণ্ডত নহয় কিছুমানৰ মাইণ্ডত চলি আছে যে আৰ্টছ ছায়েন্স আৰু কমাৰ্চক লৈ পেলাই মানে এটা খেলি মেলি মানে ছায়েন্স হ'লে বেছি চোকা ছায়েন্স ল'লে আৰ্টছ ল'লে মানে গাধা আৰু কমাৰ্চ ল'লে মিডিয়ামত থাকে সেইবিলাক কথা নাভাবিবা য'ত তুমি কমফৰ্টেবল যিটো বিষয় লৈ তুমি পঢ়িলে তুমি আগবাঢ়ি যাম বুলি ভাবিছা সেইটো বিষয় লৈ পঢ়িবা আৰু যিসকলে কম নম্বৰ পায় তেওঁলোকক এনেকুৱা এটা প্ৰেছাৰ দিয়া হয় তেওঁলোকে ধৰক বিচাৰে যে কমাৰ্চ বা ছায়েন্স লৈ পঢ়িম কিন্তু বহুত মানুহে তেওঁ বিশেষকৈ অভিভাৱকসকলে বা সমাজে তেওঁক একদম হেঁচা দিয়ে যে ইমান কম নম্বৰ পাইছা কেনেকৈ ছায়েন্স লৈ পঢ়িবা বা কেনেকৈ কমাৰ্চ লৈ পঢ়িবা সেইটো কথা নহয় তুমি যদি ভাবিছা যে য়েছ মই পাৰিম তেতিয়াহ'লে অ'কে তুমি পঢ়া এদিন হ'লেও এদিন সফল হ'বা মুঠতে যিটো বিষয় লৈ পঢ়ি তুমি কমফৰ্টেবল হ'বা যিটো বিষয় লৈ পঢ়িলে তোমাৰ লক্ষ্যত উপনীত হ'ব পাৰিবা যিটো বিষয় লৈ পঢ়িলে তুমি 2 বছৰ খুব শান্তিৰে খুব আনন্দৰে পঢ়ি তুমি ৰিজাল্ট এটা দিব পাৰিবা সেইটো বিষয়ে পঢ়িবা সমাজে তোমাক চোকা বুলি কওক গাধ বুলি কওক এটা বিষয় লোৱাৰ পিছত সেইটো একদম নাভাবিবা আৰু আগবাঢ়ি যোৱা সেইটোৱে কথা আৰু অভিভাৱকসকললৈ অনুৰোধ প্লিজ আপোনালোকৰ ল'ৰা ছোৱালীক প্ৰেছাৰ নিদিব যে এইটো বিষয়ে ল বা এইটো বিষয়ে ল ছায়েন্সে ল বা আৰ্টছে ল বা কমাৰ্চে ল তেওঁলোকে যি বিচাৰে সেইটোকে পঢ়িবলৈ দিয়ক অৱশ্যে তেওঁলোকে যদি ভুল সিদ্ধান্ত লয় তাক আপোনালোকে দেখাই দিয়ক গতি দিয়ক কিন্তু তেওঁলোকক আপোনালোকে প্ৰেছাৰ নিদিব আৰু আশা কৰিছোঁ সকলোৰে ভাল হ'ব পৰৱৰ্তী জীৱনবোৰ অ'কে টাটা বাই বাই লাভ ইউ অল